হাই ফ্ৰেণ্ডছ, কি খবৰ? মোৰ খবৰ ভালে। আজি আৰু এটা নতুন ভিডিঅ' লৈ মই চিমি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি দেখুৱাম এটা নতুন মানে নতুন আৰু বেলেগ কিবা দেখুৱাম। আৰু কি দেখুৱাম আপোনালোকে চাই থাকিব। আজি কি দেখুৱাবলৈ গৈ আছোঁ। আজি মানে আমাৰ ঘৰত এটা শুভকৰ্ম আছে। শুভকৰ্মটো কি হয় দেখুৱাম। মইতো আহিলে মানে বহুত দিনেই হ'ল বাহঁতৰ ঘৰত নেউৰি খাই আহিলে আৰু সেই গাইজ মানে আজি মই কি শুভকৰ্ম কৰিবলৈ গৈ আছোঁ। আপোনালোকে থাম্বনেইলটো দেখি চাগে গমেই পাইছে। সৰু ল'ৰাটোৰ অন্নপ্ৰসন্ন চাই থাকিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব ল'ৰাটোৰ আগন্তুক দিনবোৰ যাতে ভাল হয়। মই আপোনালোকক দেখুৱাম। এয়া শুভকৰ্মটোৰ বাবে এয়া প্ৰসাদ দেখিছে। এয়া প্ৰসাদ আৰু এয়া ক্ষীৰ বনাইছোঁ, পায়স, মাছৰ আঞ্জা, এয়া মাংসৰ আঞ্জা, পাৰৰ মাংস, এয়া দালি, খোৱাৰ পিছত আমি অলপমান ফটো উঠিছোঁ। ফটো দি দিছোঁ।
গাইছ এইবাৰ মানে মই খাবলৈ বহিছোঁ মাটিতে বহি গৈছোঁ আৰু পুৰা খাই পেলাই কৈ আছোঁ কেনেকুৱা হৈ আছে মানে চব্জিটো কেনেকুৱা হৈছে মই কম আপোনালোকক এইটো পাৰাৰ মাংস ভালেই হৈছে বহুত ধুনীয়া হৈছে আৰু আপোনালোকে চাই কেনেকুৱা পালে ক'ব কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই মই মানে ভাতটো খাই লওঁ